ডাইৰেক্ট সেলিং ইন্ডাস্ট্রি বা নেটৱৰ্ক মাৰ্কেটিং ইন্ডাস্ট্রি আপুনি সাকসেস হ'ব বিচাৰিলে এই চাৰিটা কাম কৰক যি চাৰিটা কাম যদি আপুনি ফলো কৰে তেন্তে আপুনি জীৱনত সাকসেস হ'ব পাৰিব নাম্বাৰ 1 কাৰণ হৈছে যে সদায় সমনিয়াৰ লগত হাঁহিমুখীয়াকৈ কথা পাতক ম্যাক্সিমাম মানুহে যেতিয়া কোনোবা এজন ব্যক্তিৰ লগত কথা পাতে বা আপুনি কাৰোবাৰ এজন ব্যক্তিৰ লগত কথা পাতিছে বা যিকোনো প্ৰডাক্ট সংক্ৰান্ততে হওক বা আপোনাৰ ডাইৰেক্ট সেলিং ইন্ডাস্ট্রি সম্পৰ্কতে হওক বা যিকোনো ক্ষেত্ৰতে কথা পাতিবলৈ কৈছে তেওঁক যদি আপুনি সুধে দাদা আপুনি ভালে আছে নে তেনে তেওঁ যদি কৈ দিয়ে মোৰ ভাল এই দে কোৱা আৰু যদি মই কওঁ যে দাদা মই ভালে আছো আপোনাৰ কক দুটাৰ মাজত ডিফাৰেন্ট আছে নাই তেনে মই অলপ আগত কোৱা কথাটো আৰু এতিয়া কোৱাৰ মাজত পাৰ্থক্য আছে আপুনি কেনেকুৱা ধৰণৰ ব্যক্তিৰ লগত কথা পাতি ভাল পাব যিজনে আপোনাক সহমত কৰিছে কথাৰ প্ৰতি আপোনাক ভাল ধৰণে ৰিয়েক্ট কৰিছে আপোনাৰ উত্তৰটো দিবলৈ গতিকে তেনেকুৱা এজন ব্যক্তিৰ লগত আপুনি কথা পাতি ভাল পাব গতিকে আপুনি চিন্তা কৰক যে আপুনি যদি কোনোবা এজন ব্যক্তিৰ লগত কথা পাতিছে বা কথা পাতিব বিচাৰিছে তেওঁক আপুনি অলপ হাঁহিমুখীয়াকৈ কওক যে হাঁহিমুখীয়া অৰ্থ নহয় যে আপুনি হাঁহাকে হাঁহি থাকিলে তেন্তে আপুনি চাওক ডিফাৰেন্টটো ক'ত চাও মই এইখিনি কথা কিয় কৈছো সৰু সৰু কথা আমি যদি জীৱনত ফলো কৰো তেন্তে আমি জীৱনত সাকসেস হ'ব পাৰিম নাম্বাৰ 2 কাৰণৰ ভিতৰত হৈছে যে নিজৰ বস্তু 100% ব্যৱহাৰ কৰা আপুনি যেটো ডাইৰেক্ট সেলিং ইন্ডাস্ট্রি বা নেটৱৰ্ক মাৰ্কেটিং ইন্ডাস্ট্ৰি লগত জড়িত হৈ আছে আপুনি সেই ইন্ডাস্ট্ৰিটোত সাকসেস হ'ব বিচাৰিছে আপোনাক যেতিয়া কোনোবা এজন ব্যক্তিয়ে জড়িত কৰি দিয়াৰ পাছত আপোনাক 2-3টা প্ৰডাক্ট দি দিলে সেই প্ৰডাক্টটো আপুনি সেল কৰিব বিচাৰিব আৰু সেল কৰিব যাওঁতে আপুনি কি কৰে জানে সেই প্ৰডাক্টটো আপুনি কোনো ধৰণৰ ব্যৱহাৰ নকৰে আৰু আপুনি কৈ দিয়ে যে ভাল হয় কাৰণ চাওক মোক যদি আপুনি এটা শ্যাম্পু দিয়ে আৰু সেই শ্যাম্পুটোৰ বেনিফিট তেতিয়াহে আপুনি ভাল ধৰণে ক'ব পাৰিব যেতিয়া আপুনি সেই প্ৰডাক্টটো ইউজ কৰে আৰু ম্যাক্সিমাম লিডাৰছে তেওঁ নিজৰ ইন্ডাস্ট্ৰিটোৰ প্ৰডাক্ট ইউজ নকৰে বেলেগ ইন্ডাস্ট্ৰি মানে বেলেগ বাহিৰা প্ৰডাক্ট ইউজ কৰিব লয় আপোনাৰ ঘৰত যদি 100% আপোনাৰ প্ৰডাক্ট ব্যৱহাৰ কৰা নাই তেন্তে আপুনি সেলস কেতিয়াও কৰিব নোৱাৰে কাৰণ আপোনাৰ হেতু ফিলস নাহিব আপুনি হেতু ফিডবেক দিব নোৱাৰিব যেটো ফিডবেকত আপুনি কিয় হেতু এটিটিউডৰ সহায়ত আপুনি সেলস কৰিব নোৱাৰিব গতিকে আপুনি মনত ৰাখিব আপুনি 100% প্ৰডাক্ট ইউজ কৰিবলৈ স্টাৰ্ট কৰক নাম্বাৰ 3 হৈছে যে প্ৰতিদিনে সংকল্প লওক আৰু লিখক চাও ম্যাক্সিমাম লিডাৰছক দেখো যে তেওঁলোকে কোনো টাৰ্গেট এচিভমেন্ট কৰিবৰ কাৰণে নিলিখে আপুনি যিকোনো ফিল্ডতে হওক আপুনি ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিতে হওক বা নেটৱৰ্ক মাৰ্কেটিং ইন্ডাস্ট্ৰিতে হওক বা যিকোনো ফিল্ডতে আছে যদি আপুনি প্ৰতিদিনে আপোনাৰ গোলছটো কথা নিলিখে আপুনি আজিৰ দিনটোত কিখিনি এচিভমেন্ট কৰিব বিচাৰিছে বা আপুনি আজিৰ দিনটোত নিজক কিমানখিনি ইমপ্ৰুভমেন্ট কৰিব বিচাৰিছে এইখিনি কথা যদি স্টেপ বাই স্টেপ লিখি আপুনি ফলো নকৰে তেন্তে আপুনি জীৱনত বহুত দূৰ আগুৱাই যাব নোৱাৰিব আপুনি নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত সাকসেস হ'ব বিচাৰিছে আপুনি জানে যে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত কিখিনি ফলো কৰিব লাগে কিখিনি ফলো কৰিব নালাগে অলৰেডি মই ইয়াৰ ওপৰত বহুতখিনি ভিডিও বনাই থৈছো আপুনি প্লেলিষ্টতে যাওক বা মোৰ ভিডিওমু চাওক আৰু সোৱাৰ পাছত সদায় কৈ থাকো যে একচন ইজ দা মেইন কি অফ সাকসেস আপুনি যেতিয়ালৈকে একচন নলয় তেতিয়ালৈকে আপুনি যিমানে সাকসেসফুল পাৰ্সনৰ ভিডিও নাচাওক বা বহুত হাইলি সাকসেসফুল পাৰ্সনক আপুনি ফলো কৰক কিন্তু একচন নলয় আপুনি ইমপ্লিমেন্ট নকৰে মানে মই যেটো কৈছো ইমপ্লিমেন্ট তেতিয়ালৈ আপোনাৰ কোন ধৰণৰ ৰিজাল্ট নাহে গতিকে আপুনি সংকল্প লওক যে আজি মোৰ ইমপ্ৰুভমেন্ট কি কৰিব পাৰো বা মই যেটো ইন্ডাস্ট্ৰিৰ লগত জড়িত হৈছো আজিৰ দিনটোত মোৰ এচিভমেন্ট কি হ'ব হেতু আপুনি ডায়েৰীত লিখক আৰু তাক লাহে 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 আপুনি দিনটোৰ যাতে সৰু সৰু টাৰ্গেট লওক একেদিনে আপুনি কৈলে যে মই 10000 মানুহ জয়েনিং কৰিম বা 5000 মানুহ জয়েনিং কৰিম বা 100 মানুহৰ টাৰ্গেট লৈলে বা 50 জনৰ টাৰ্গেট ললে তেনে হয়তো এচিভমেন্ট নহব আপুনি এজনৰ টাৰ্গেট লওক বা দুজনৰ টাৰ্গেট লওক এনেকৈ লাহে 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 ডেইলি আপুনি টাস্কখন ফিল আপ কৰিবলৈ চাব আপোনাৰ সাকসেস আপোনাৰ লগত আছে নাম্বাৰ 4 হৈছে যে প্ৰডাক্টৰ টেষ্টিমনিয়েল ভিডিও বনাও সব আপুনি যদি প্ৰডাক্ট ইন্ডাস্ট্ৰিৰ লগত জড়িত হৈ আছে বা নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিৰ লগত জড়িত হৈ আছে বা আপুনি যেতিয়া কোনোবা এজন কাস্টমাৰকে হওক বা আপোনাৰ কোনোবাজন ব্যক্তিয়ে ভুক্তভোগী হৈছিল ধৰি পেটৰ বিষতে ভুক্তভোগী হৈছিল আপুনি এনেকুৱা এটা প্ৰডাক্ট দিলে যেটো আপোনাৰ সেই প্ৰডাক্টটো খাই তেখেতে ভাল পালে গতিকে আপুনি আৰাম পোৱাৰ বাবদ আপুনি এটা ভিডিও ল'ব পাৰে শৰ্ট ভিডিও ল'ব পাৰে আৰু যেটো ভিডিওৰ জৰিয়তে আপুনি পাব্লিকক দেখাব পাৰে যে ইয়েস চাওক এই প্ৰডাক্টটো ইউজ কৰাৰ ফলত তেখেতে পেটৰ বেমাৰ পৰা আৰাম পাইছে বা এটো বেমাৰ ভাল হৈছে বা এইখিনি উপকৃত হৈছে গতিকে আপুনি সৰু সৰু ভিডিওবোৰ বনাই আপুনি সোশ্যাল মিডিয়াতে হওক বা ইউটিউবতে হওক বা বিভিন্ন প্লেটফৰ্মত আপুনি শেয়াৰ কৰিব পাৰে যাৰ জৰিয়তে আপোনাৰ বেলেগৰ যদি হে প্ৰবলেম হৈ আছে তেনে হে প্ৰবলেমটো আপোনাৰ প্ৰডাক্ট ইউজ কৰি তেখেতে সলিউশন পাব পাৰে সো এনেকুৱা সৰু সৰু কাম কিন্তু আমি জীৱনত কৰিছো জানো আমি জানো যে যিখিনি কাম মই অলৰেডি কৈছো এইখিনি কথা আপুনি হয়তো কেতিয়াবা জানিব পাৰে বা আপুনি জানিছিলেও কিন্তু ইমপ্লিমেন্ট নকৰে আমাৰ দুখ ক'ত জানে আমি সাকসেস নোৱাৰ এটাই কাৰণ আছে আমি ইমপ্লিমেন্ট নকৰো আমি যিকোনো ফিল্ডতে সাকসেস হ'বলৈ বিচাৰো
আমি জীৱনত এটাই বিচাৰিছো যে মই সদায় নিজকে ইমপ্ৰুভমেন্ট কৰো আগুৱাই লৈ যাওঁ সদায় সাকসেস হওঁ প্ৰত্যেকটো ক্ষেত্ৰতে সাকসেস হ'ব বিচাৰি আছো কিন্তু আমি সাকসেস নোহোৱাৰ আৰত হৈছে যে আমি ইমপ্লিমেন্ট নকৰো যেতিয়ালৈকে আমি যিকোনো কাম আমি একশন নলওঁ তেতিয়ালৈকে আমাৰ ওচৰত কোনো সাকসেস নাই সো ভিডিওটো চাই আপুনি স্কিপ কৰিলে বা অলৰেডি ভিডিওটো সম্পূৰ্ণ চালে এই আপোনাৰ ওপৰত ডিপেন্ডিং কৰিলে আৰু ভিডিওটো চোৱাৰ পাছত মই এটাই কম আপুনি একশন লওক আজি আপুনি এই 4টা কাম কৰা স্টাৰ্ট কৰক চাওক আপুনি লাহে লাহে এসপ্তাহ আপুনি মোৰ এই 4টা টিপস আপুনি ফলো কৰক চাব আপোনাৰ ৰিজাল্ট অটোমেটিকলি আহিবলৈ গৈছে সো আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল লাগে তেন্তে আপোনালোকে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাভ ইউ